আমাৰ ঘৰত প্ৰায় এনেকুৱাই হৈ থাকে। কেতিয়াবা কেতিয়াবা সেই প্ৰসাদ খাবলৈ বহুত মন যায় আৰু কেতিয়াবা এনেকুৱা হয় বহুত প্ৰসাদ থকাৰ পাছতো খাবলৈ মন নাযায়। সেইবাবে মই ভাবিলো ৰৈ যোৱা প্ৰসাদ কেইটাৰে আজি ধুনীয়া এটা ৰেচিপিকে বনাই দিওঁ, নহ'লে এই প্ৰসাদ খাওঁতা কোনোৱে নোলাব। মই প্ৰথমে প্ৰসাদ কেইটা ধুনীয়াকৈ ধুই ললো আৰু তাতে সৰু আলু এটা কাটি দিছো আৰু এতিয়া মই কুকাৰত ধুনীয়াকৈ এইকেইটা সিজিব দিম। মই কেৰাহী এখনত আলু অলপমান ভাজি আছো। এনেকৈ ভজা আলু খাই মই বহুত ভাল পাওঁ। আলুখিনি ভাজি হোৱাৰ পাছতে সেই একেখন কেৰাহীতে মই তেল অলপমান দি পিঁয়াজ দুটা এনেকৈ ডাঙৰ ডাঙৰ কাটি আৰু লগতে বিলাহী দুটামান কাটি দিছো আৰু নহৰু কেইটামানো দি দিছো। এতিয়া এইখিনি অলপ সময় ভাজি লোৱাৰ পাছতে মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত লৈ মই ধুনীয়াকৈ এইখিনি পিচি ল'ম। মিক্সাৰখিনি ৰেডি হোৱাৰ পাছতে ইয়াতে অলপমান জিৰা গুৰি, জলকীয়া, হালধি আৰু নিমখ অকণমান দি ধুনীয়াকৈ এইখিনি ভাজি ল'ম। আমাৰ ঘৰত যেতিয়াই মানে প্ৰসাদ ৰৈ যায় তেতিয়া মায়ে কেৱল তৰকাৰীহে বনাই দিয়ে, সেইকাৰণে মই ভাবিলো আজি বেলেগ কিবা এটা ৰেচিপিকে বনাই দিওঁ। এতিয়া মই বইল কৰি লোৱা বুট আৰু আলুখিনি ইয়াতে দি দিম। এতিয়া ধুনীয়াকৈ আমাৰ বুটৰ চব্জি ৰেডি হৈ গ'ল। এতিয়া খাই বৈ লওঁ দেই, আজিলে বাই।